নমস্কাৰ। আমি আছোঁ এতিয়া নাৰায়ণপুৰৰ পৰা কিছু দূৰত টিকৰাই সোৱণশিৰিৰ এটি সুঁতিৰ পাৰত আৰু কেইবাগৰাকীও আমি কবিতা চৰ্চাকাৰী ব্যক্তি ইয়াতে বহি আছোঁ। আটাইতকৈ ভাল লগা কথাটো হৈছে আমাৰ দাদুল দেৱকৃষ্ণ বৰুৱা, যাৰ এটি কবিতাই অসমত হাহাকাৰ লগাই দিছে। এটা জীৱনমুখী কবিতা, যিটো কবিতাক মনে প্ৰাণে সকলো মানুহে আদৰি লৈছে, কাৰণ মানুহৰ জীৱনৰ বাস্তৱ এই কবিতাটোত প্ৰকাশ পাইছে। তেখেতে নিজে কৈছে এইটোতো ভাল কবিতা নহয়, কিন্তু যি কবিতাই আনক আলোড়িত কৰিব পাৰে, আনৰ আত্মাক চুব পাৰে, চেতনাক চুব পাৰে, সেই কবিতাই ভাল কবিতা। আনৰ অনুভূতিক জগাই তুলিব পাৰে, সেইটোৱে ভাল কবিতা। আমি দাদুল দেৱকৃষ্ণ বৰুৱাৰ সেই কবিতাটো শুনিলোঁ আগতে। নমস্কাৰ। মই কবিতাটো পাঠ কৰাৰ আগতে দুই এষাৰ কথা ক'ব বিচাৰিছোঁ। আচলতে আমাৰ অসমৰ সংগীত জগতত যিদৰে জুবিন গাৰ্গক হাৰ্টথ্ৰব বুলি কোৱা হয়, আৰু কাব্য জগততো আমাৰ প্ৰণৱ কুমাৰ বৰ্মন ডাঙৰীয়া, তেখেত আমাৰ কাব্য জগতৰ হাৰ্টথ্ৰব বুলি মই মানোঁ। আমি যেতিয়া মহাবিদ্যালয় পৰ্যায়ত আছিলোঁ, হাইস্কুল পৰ্যায়ত আছিলোঁ, মই হাইস্কুল পৰ্যায়ৰ পৰাই মই কবিতা পঢ়িছিলোঁ আৰু তেতিয়াৰ পৰাই তেখেতৰ কবিতা পঢ়োঁ। বিশেষকৈ অসমীয়া প্ৰতিদিনৰ যিখন দেওবৰীয়া সম্ভাৰ আছিলে, সম্ভাৰত তেখেতৰ কবিতা যিখিনি ওলাইছিলে, মোৰ ওচৰত এতিয়াও এখন ডায়েৰী আছে। ডায়েৰীখনত মই কবিতাখিনি মই কাটি লগাই থৈছিলোঁ, এতিয়াও ওলাব ধুনীয়াকৈ, একদম এলবাম টাইপত আছিলে। সেই মানুহজনক আজি মই হঠাৎ লগ পাইছোঁ, আজি প্ৰথম লগ পাইছোঁ, আৰু তেখেতে মোৰ পৰা মোৰ কবিতা এটা শুনিব বিচাৰিছে। সেইটো কাৰণে মোৰ নিজৰ বাবে মোৰ গৌৰৱৰ বিষয়। আৰু তেখেতে যিহেতু শুনিব বিচাৰিছে, মই মোৰ কবিতাটো পাঠ কৰিবলৈ লৈছোঁ। যদি কিবা ভুল হয় ক্ষমা কৰিব। কবিতাৰ শিৰোনামটো সকলোৱে জানেই, তথাপিও কৈছোঁ মই। পৰীক্ষাটোনো কি কথা, জীৱনটোহে ঘাই। হ'ব দে বোপাই, যেনে তেনে পাছ কৰাক লৈ মই দুখ কৰা নাই। পৰীক্ষাটোনো কি কথা, জীৱনটোহে ঘাই। আখৰ নিচিনাৰ পুতেক হৈ পাছ যে কৰিলি, অংক নুবুজাৰ পুতেক হৈ নম্বৰ যে গোটালি। বৰ মানুহ হৈ সাজি দিব নালাগে বঙলা, গাড়ী কিনি আঁতৰাব নালাগে পদূলিৰ নঙলা। যিকণ আছে মাটি তাতেই কৰিবি খেতি, যিকণ চেনেহ আছে তাৰেই বান্ধিবি আঁতি আঁতি। বৰ মানুহ হ'ব নালাগে, ভাল মানুহ হবি, যি জান যি বুজ মানুহক ভালকৈ কবি। আকাশ চুব নালাগে পুজিবি মাটিক, চৰণ চুব নালাগে ভাল পাবি জাতিক। হ'ব দে বোপাই, সৰহ নম্বৰ নোপোৱাৰ বাবে দুখ নকৰিবি, মাটিৰ মানুহ মাটিতে থাকিবি। পাঠশালাত নিশিকাখিনি জীৱনৰ পৰা শিকিবি। দেখিছোঁ নহয় চকুৰ আগতে জাকত জিলিকা কেইটাই কি ফুল ফুলাইছে। পাই আছোঁ নহয় বা বাতৰি, বৰ মানুহ হৈ কেনেকৈ ৰাইজৰ ধন খাইছে। দেশৰনো কিডাল ভাল হৈছে। হাল বাবি খেতি কৰিবি, নিজেও খাবি আনকো খোৱাবি। নামঘৰত পাতিবি ভাওনা সবাহ, কোনোবা ঢুকালে সাজিবি চিতা। জ্ঞান ল'বলৈহে আখৰ চিনিব লাগে, ধন সোণ দেখোঁ চোৰেও গোটায়। আখৰ চিনা বহুতে তোক মোক মানুহ বুলি নগনে, বেছিকৈ জিলিকা তৰাবোৰচোন পপীয়া তৰা হৈ খহে। হ'ব দে বোপাই, নালাগে হ'ব তই তৰা, টিকাৰ টোপা খহু হৈ ঘৰতে থাকিবি। নৰিয়াত পৰিলে কবিৰাজ মাতিবি, আইৰৰ আখলত হেতা ধৰিবি। কোনোবাই খাব কলম পিটিকি, কোনোবাই খাব মাটি খচকি, কোনোবাই খাব শিল ভাঙি, কোনোবাই খাব আনক ঠগি। কোনোবাই খায় দেশ বেছি, কোনোবাই খায় জাতি বেছি, কোনোবাই খায় মূৰ বেছি। দৰকাৰ পৰিলে শিল ভাঙিবি, দৰকাৰ পৰিলে হালোৱা খাটিবি, তথাপি নিদিবি আনৰ ধনলৈ চকু, তথাপি নাখান্দিবি আনৰ বাখৰুৱা বুকু। পোহৰ হবি বোপাই পোহৰ, ৰ'দ হবি বোপাই ৰ'দ, চেচুকীয়া পানৰ নাই ক'তো আদৰ। হ'ব দে বোপাই, মই দুখ কৰা নাই, বুকুখন ফুলিহে উঠিছে আজি। আখৰ নিচিনাৰ পুতেকে আখৰ চিনিলি, অংক নজনাৰ পুতেকে নম্বৰ গোটালি। পৰীক্ষাটোনো কি কথা বোপাই, পঢ়িলেই পাছ হ'ব পাৰি, জীৱনটোহে ঘাই। য'ত নপঢ়াকৈয়ে দিব লাগে হাজাৰ বিজাৰ পৰীক্ষা। বাদ দে বৰ মানুহৰ চিন্তা, ভাল মানুহ হবি। বাদ দে গাড়ী ঘৰৰ চিন্তা, নাঙলৰ খুঁটিকে ধৰিবি। জানই নহয় নাঙলৰ খুঁটিত কিমান শকতি। ধন্যবাদ। অসমত এইটো এটা সঁচাকৈ দুৰ্দান্ত কবিতা এইটো দশকৰ, আৰু এইটো এটা মটিভেশ্যনেল পয়েম বুলি ক'ব পাৰি। আৰু এইটোৰ পৰা আমাৰ অভিভাৱক আৰু আমাৰ তৰুণ প্ৰজন্মই শিকিবলগীয়া বহুত কথা আছে। কবিতাটোত অকল
এনেকুৱা কিছুমান কথা কৈছে যে অকল বাপেকে পুতেককে অকল কিছুমান উপদেশ দিয়া নাই, জাতিটোৰ বাবে কিছুমান আহ্বান আছে কবিৰ জৰিয়তে। এইটো ইমান গুৰুত্বপূৰ্ণ কবিতা আৰু অন্যতম মই ভাবোঁ এই সময়ৰ শ্ৰেষ্ঠ কবিতা। এতিয়া আমি যাম, আমাৰ ৰিপুঞ্জ আছে, ৰিপুঞ্জৰ কবিতা শুনিম। ৰিপুঞ্জ বৰা খুব মৰমৰ কবি আৰু যথেষ্ট ডেম কেয়াৰ কবি, কাকো ইমান বেছি খাতিৰ নকৰে, গতিকে বৰ বেছি উন্নতিও কৰিব পৰা নাই কাব্য জগতত, কিন্তু নিৰৱধি তেওঁ চৰ্চা অব্যাহত ৰাখিছে। এয়া ৰিপুঞ্জ বৰা।